পৃথিৱীৰ ৬খন বিশেষ ঠাই য'ত কেতিয়াও ৰাতি নহয়, য'ত নিশাৰ অন্ধকাৰ বিচাৰি হাবাথুৰি খাব লগা হয় মানুহে, য'ত কেতিয়াও অস্ত নাযায় সূৰ্য। দিনৰ পোহৰতে শুব লগা হয় মানুহে। সেই বিশেষ ঠাইকেইখন কি আপুনি জানেনে? পৃথিৱীৰ এটা অংশত যেতিয়া সূৰ্য অস্ত যায়, তেতিয়া আনটো মূৰত আকাশত সূৰ্য উদয় হয়। পৃথিৱীৰ প্ৰতিটো অংশ ক্ৰমান্বয়ে ৰাতি আৰু ভোৰ আহে। যেতিয়া সূৰ্য অস্ত যায়, তেতিয়া ৰাতি হয়। জীৱ-জন্তুৰ পৰা আৰম্ভ কৰি চৰাই-চিৰিকটি, গছ-গছনি, মানুহ সকলোৰে বাবে ৰাতি বিশ্ৰামৰ সময়। পিছদিনা ৰাতিপুৱা যেতিয়া পূবৰ আকাশত সূৰ্য উদয় হয়, তেতিয়া পুনৰ ক্ৰিয়াকলাপ বাঢ়ি যায়। কিন্তু নীৰৱে এনে এখন দেশ আছে য'ত ৰাতিটো সূৰ্য অস্ত নাযায়। সেইবাবে নৰৱেক সূৰ্য উঠা দেশ বুলি কোৱা হয়। এসময়ত কোৱা হৈছিল যে ব্ৰিটিছ সাম্ৰাজ্যত সূৰ্য কেতিয়াও অস্ত নাযায়, কাৰণ ইয়াৰ আছিল বিশাল আকাৰ। ইউৰোপৰ পৰা আফ্ৰিকা, আফ্ৰিকাৰ পৰা এছিয়ালৈ বিয়পি পৰা ব্ৰিটিছ সাম্ৰাজ্যৰ এটা মূৰত যেতিয়া সূৰ্য অস্ত যায়, তেতিয়া আনটো মূৰত সূৰ্য উদয় হয়। কিন্তু সেই দিনটো আৰু নাই। শেহতীয়াকৈ ই পতনৰো সন্মুখীন হৈছে। কিন্তু বৰ্তমান পৃথিৱীৰ এতিয়াও এনে কিছুমান দেশ আছে য'ত বছৰৰ দীঘলীয়া সময় কেতিয়াও সূৰ্য অস্ত নাযায়। আজিৰ প্ৰতিবেদনত আমি সেই দেশসমূহৰ বিষয়ে ক'ম। প্ৰথমে উল্লেখ কৰিব লাগিব নৰৱেৰ কথা। বিশ্বৰ আৰ্কটিক অঞ্চলত অৱস্থিত নৰৱেৰ হামাৰফেষ্ট বন্দৰৰ পৰা নিশাৰ দিগন্তত সূৰ্য দেখা যায়। তদুপৰি মে' মাহৰ পৰা জুলাই মাহৰ শেষলৈকে তাত সূৰ্য কেতিয়াও অস্ত নাযায়। অৰ্থাৎ ১.৫-২ মাহ ধৰি এই দেশত আন্ধাৰ বুলিবলৈ একো নাই। কেৱল সূৰ্যৰ তীব্ৰতা বৃদ্ধি আৰু হ্ৰাস হয়। লগতে সেই দেশৰ স্পাৰবাৰ্ডত ১০ এপ্ৰিলৰ পৰা ২৩ আগষ্টলৈকে অবিৰতভাৱে সূৰ্যাস্ত নহয়। একেদৰে কানাডাৰ নুনাভুট অঞ্চল আৰ্কটিক বৃত্তৰ পৰা ২ ডিগ্ৰী ওপৰত অৱস্থিত। গতিকে বছৰৰ প্ৰায় ২ মাহলৈকে সূৰ্য অস্ত নাযায়। আনহাতে শীতকালত তাত ৩০ দিন ৰাতি হৈ থাকে। তৃতীয়তে গ্ৰেট ব্ৰিটেইনৰ পিছত আইচলেণ্ড ইউৰোপৰ আটাইতকৈ ডাঙৰ দ্বীপ। সাপ আৰু মহৰ অনুপস্থিতিৰ বাবে আইচলেণ্ড বিখ্যাত। কিন্তু জুন মাহত এই দেশতো নিশাৰ সূৰ্য দেখা যায়। আইচলেণ্ডৰ পৰা অলপ পশ্চিমে অৱস্থিত গ্ৰীণলেণ্ড দ্বীপপুঞ্জ গ্ৰীষ্মকালত নিশাও সূৰ্য দেখা যায়। চতুৰ্থতে উল্লেখ কৰিব লাগিব আলাস্কাৰ বেৰু অঞ্চলৰ কথা। এই অঞ্চলত মে' মাহৰ শেষৰ পৰা জুলাই মাহৰ শেষলৈকে গ্ৰীষ্মকালত নিশাও সূৰ্য দেখা যায়। একে সময়তে উত্তৰ গোলাৰ্ধৰ শীতকালত নৱেম্বৰৰ আৰম্ভণিৰ পৰা ডিচেম্বৰ মাহৰ আৰম্ভণিলৈকে ৩০ দিন অবিৰতভাৱে ৰাতি হৈ থাকে। পঞ্চমতে ফিনলেণ্ড। ইউৰোপৰ আন এখন দেশ হৈছে ফিনলেণ্ড। ফিনলেণ্ডত গৰমৰ দিনত একেৰাহে ৭৩ দিন সূৰ্য অস্ত নাযায় আৰু আনহাতে শীতকালত একেৰাহে ৩২ দিন সূৰ্য অস্ত নাযায়। এই অদ্ভুত প্ৰাকৃতিক পৰিস্থিতিৰ বাবে সেই দেশৰ বেছিভাগ মানুহেই বিশ্বাস কৰে যে মানুহ শীতকালত বেছি আৰু গ্ৰীষ্মকালত কম শুই থাকে। ফিনলেণ্ডৰ উপৰিও তেওঁলোকৰ চুবুৰীয়া দেশ ছুইডেনেও মে' মাহৰ পৰা আগষ্ট মাহৰ শেষলৈকে প্ৰায় ৪ মাহ ধৰি সূৰ্যাস্ত নেদেখে আৰু পৰৱৰ্তী ৬ মাহলৈকে সেই দেশত এটা অবিৰতভাৱে নিশা থাকে। যদি আমাৰ এই ভিডিঅ'টি চাই কিছু জানিব পাৰিছে, তেন্তে ভিডিঅ'টি শ্বেয়াৰ কৰি সকলোৱে জনাত সহায় কৰক।